Hello. Happy birthday, Neha. Thank you, Raj. মই জানিছিলোৱে প্ৰথম উইচটো তোমাৰ পৰা আহিব বুলি। ৰাজে প্ৰথম উইচ নকৰি আৰু কোনে কৰিব? আৰু নেহা। হা? তোমালৈ এটা সাৰপ্ৰাইজ আছে। সাৰপ্ৰাইজ? কি সাৰপ্ৰাইজ? ই সাৰপ্ৰাইজ ক'লে সাৰপ্ৰাইজ হৈ কেনেকৈ থাকিব পাৰো? আৰু শুনা। কাইলৈ মই 1 PM কলেজৰ সন্মুখত ৰৈ থাকিম। তুমি আহিবা। কলেজৰ সন্মুখত ৰৈ থাকিম মানে? তুমি কি কাইলৈ কলেজ নাহা? মোৰ বাৰ্থডে দিনাও তুমি কলেজ নাহা? কি মানে ৰাজ? জানাই দেখোন দেউতা অফিচৰ কামত বাহিৰলৈ গৈছে বুলি। মৰ্নিং অলপ কাম আছে। কামখিনি জলদি কৰি মই 1 PM কলেজৰ সন্মুখৰ পৰা তোমাক পিক আপ কৰিম। কলেজ নাযাওঁ কি হ'ল? আমিতো ফুৰিব যামেই। হেল্ল' ৰাজ, শুনাচোন। পাপা সাৰ পাইছে নেকি? কি? ৰাতিখন কথা পাতি টকা শুনিলে গালি পাৰিব। হ'ব দিয়া, ৰাখিছোঁ হা। কাইলৈ লগ পাম। বাই। বাই। Happy birthday. Thank you. Welcome. Happy birthday, Neha. ৰাম, এনেকৈ কোনোবাই বাৰ্থডে উইচ কৰে নেকি? ভয় খাই গৈছোঁ। গায়ত্ৰী ৰাণীয়ে বাৰ্থডে উইচ এনেকৈয়ে কৰে। ঐ, তোৰ জানিমন আজি কলেজ অহা নাই নেকি? দেখা নাই যে? নাই অ', সি আজি কলেজ অহা নাই। তাৰ বোলে কিবা কাম আছে। তোৰ বাৰ্থডেতকৈ ইম্পৰ্টেণ্ট কাম তাৰ কি ওলা? মই হ'লে তাক বেয়া পাইছোঁ দেই। আৰে নহয়, সি কলেজহে অহা নাই। এনেই আহিব নহয়। মোক বোলে কিবা ছাৰপ্ৰাইজ দিব। ছাৰপ্ৰাইজ সেইজনী তই অলপ বেছিয়ে ভাব। ক্লাছলৈ দেৰি হৈছে। পইচা আমাৰ কলেজৰ মজনু আহিছে। ইয়াৰ কাৰণে আমি চিংগুল মাৰিব লগা হৈছে। কলেজৰ ছোৱালী ইয়াৰ কাৰণেতো পাগল। আৰু এই পাগল নেহাৰ পিছত হা হা হা। সেইবোৰ বাদ দে, পাৰ্টি কেতিয়া দিবি সেইটো ক। আৰে দিম নহয়। ৰচোন মই ৰাজলৈ এটা ফোন কৰোঁ। হেল্ল'। হেল্ল' ৰাজ। মোৰ ক্লাছ শেষ হ'ল। তুমি? মই কলেজৰ গেটৰ সন্মুখতে আছোঁ। অ'কে, মই গৈ আছোঁ। ব'ল। ব'ল। যাবি? বাই। হেপী বাৰ্থডে নেহা। থেংক ইউ। চ' প্লেন কি? ফুৰিব যাম কৈছিলা নহয়? ডিপেণ্ডছ। পিছে ঘৰৰ পৰা কিমান টাইমলৈকে পাৰ্মিশ্যন পাইছা তুমি? ঘৰত কৈছোঁ লগৰবোৰে বাৰ্থডে পাৰ্টি দিছে বুলি। কিন্তু পাপাই কৈছে সন্ধিয়াৰ আগে আগে ঘৰ পাবলৈ। ঘৰতে ডিনাৰ কৰিব কৈছে। অ'কে, তেতিয়াহ'লে লাঞ্চ মোৰ লগত আজি। ব'লা, শ্বপিং কৰিম, ঘূৰিম। লাহে লাহে বুকুতে সোমালাহি এপাহি ৰঙা ফুল হৈ মনৰে মাজত ৰাখিছো কত সপোন তোমাৰ আৰু মোৰ প্ৰেমৰ সপোন লাহে লাহে
সোমালাহি এপাহি ৰঙা ফুল হৈ মনৰে জলদি কম মুভি টাইম হৈছে এটা কাম কৰি দেৰি হ'ব বুলি তোমাৰ আৰু মোৰ প্ৰেমৰ খবৰ হেল্ল' মা শুনাচোন মই লগৰবোৰৰ লগতে আছোঁ মোৰ গৈ পাওঁতে অলপমান দেৰি হ'ব তুমি পাপাক বুজাবা হা ঠিক আছে মই দিনাৰ আগত পাই যাম দিয়া হ'ল ব'লা লাহে লাহে কৈ বুকুতে সোমালাহি এপাহি ৰঙা ফুল হৈ মনৰে মাজত ৰাখিছো কত সপোন তোমাৰ আৰু মোৰ প্ৰেমৰ খবৰ লাহে লাহে কৈ বুকুতে সোমালাহি এপাহি ৰঙা ফুল হৈ মনৰে মাজত ৰাখিছো কত সপোন তোমাৰ আৰু মোৰ প্ৰেমৰ খবৰ সাঁচি ৰখা মৰমবোৰো তোমাৰ সতে দিলো পাৰি তাতে তয়ো মৰি থাকি ৰাজ গাড়ী ইয়াতে ৰখালা যে ছাৰপ্ৰাইজ বুলি কৈছিলোঁ পাহৰিলা ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ প্ৰথমতে চকু বন্ধ কৰা কিয় আৰে কৰাটো কিয় কোৱাচোন আৰে কৰাটো চকু বন্ধ গম পাবা নহয় ঠিক আছে অ'কে আৰে বন্ধ কৰা চকু এতিয়া মেলা লাভ ইউ নেহা লাভ ইউ টু ৰাজ দেখিছা আই কি কৰি আছ ওলাই আহ কি চলি আছে ৰাজ নাযাব ৰখা ৰখা আপোনালোকে চিঞৰি আছে যে আৰু আপুনি ভিডিঅ' কৰি আছে যে বন্ধ কৰক ঐ কি বুলি ভাবিছ আমাক তই চিনি পোৱা নাই সাব ইন্সপেক্টৰ প্ৰীতম বৰুৱা কি চলি আছিল হা সাৱতি ছাৰ আমি ওলাইহে আহিছিলোঁ ছাৰ ইয়াতে ৰৈ অকল কথাহে পাতি আছিলোঁ কথা পাতি আছিলি ঘৰ ক'ত তোৰ হা কথা পাতি আছিলি একে চৰে কাণ ফালি দিম নাম কি তোৰ হা ছাৰ ৰাজ অকল ৰাজেই নে আগে পিছে কিবা আছে ছাৰ ৰাজ বৰা তাইৰ নেহা শইকীয়া ঘৰ ক'ত ছাৰ ননৈৰ পৰা কথা পাতিবৰ কাৰণে ইয়াত জেগা নেপালি আৰু যেতিয়া চুচৰাই থানালৈ লৈ যাম নহয় তেতিয়া গম পাবি ছাৰ ষ্টুডেণ্ট হয় ছাৰ আমাক যাবলৈ দিয়ক ছাৰ ষ্টুডেণ্ট হৈ এনেকৈ কাম দে ঘৰৰ নম্বৰ দে ছাৰ কিয় আৰে ঘৰৰ মানুহেতো জানক তেখেতৰ ল'ৰা ছোৱালীয়ে ক'ত কি কৰি আছে জনাবতো লাগিব ছাৰ আমি ওলাই অহা কথাটো ঘৰত নাজানে ছাৰ ঘৰত নাজানে তেতিয়াহ'লেতো ঘৰত জনাবই লাগিব ছাৰ এনেকুৱা নকৰিব ছাৰ এনেকুৱা নকৰিব হাজৰিকা ছাৰ ইহঁতক যাবলৈ নিদিবা সঁচাকে কচোন গাড়ীৰ ভিতৰত কি কৰি আছিল ছাৰ বিশ্বাস কৰক ছাৰ আমি অকল কথাহে পাতি আছিলোঁ কথাহে পাতি আছিলি সেইটো সঁচাকে কচোন সঁচাকে ক ছাৰ সঁচাকে কৈছোঁ বিশ্বাস কৰক সেইটো কথাহে পাতি আছিলি যদি এইদৰে কপিছ কিয় ছাৰ আমাক যাব দিয়ক ছাৰ আমাক এৰি দিয়ক ছাৰ আমি যাওঁ ছাৰ আমাক যাব দিয়ক ছাৰ কি হ'ল হাজৰিকা ছাৰ ইহঁতক বোলে এৰি দিব লাগে
চা তহঁতকতো এৰি দিম কিন্তু আমাৰোতো কিবা এটা মানে দিব লাগিব ছাৰ আৰে ভাই লেনদেনৰ কথা কৈছো ছাৰ কি কৈছে ছাৰ মই চাল্লা একে চৰে দে চাবি দে ছাৰ চাবি কিয় ছাৰ অচি ছাৰে মোক মাতিছে মই গৈ আহিব লাগে দে ছাৰ এনেকৈ মই চাবি দিব নোৱাৰিম ছাৰ কি চাবি নিদিয় দে চাবি দে ছাৰ এনেকৈ মই চাবি দিব নোৱাৰিম ছাৰ দে চাবি দে ছাৰ ছাৰ এনেকৈ দে বুলি কৈছো নহয় ছাৰ চাবি দে চাবি দে ছাৰ এনেকৈ চাবি দিব নোৱাৰিম ছাৰ 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 হাজৰিকা ছাৰ 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 চাবি দিয়ক হা না ছাৰ নাজোৰা কেলে কৰ মই আছো নহয় বুজাই দিম গোটেই কথাটো বুজাই দিম হেৰো মাল কিমান আছে মাল ছাৰ মাল নাই ছাৰ মাল নাখাওঁ সেইটো মালৰ কথা কোৱা নাই নহয় কেছ কেছ পইচাৰ কথা কৈছো ছাৰ কাৰ্ড বা অনলাইন হ'ব ছাৰ হে তই মোক ATM মেচিন পাইছ নেকি কেছ কিমান আছে কেছ ছাৰ কেছটো মোৰ হাতত বেছি নাই ছাৰ কিমান দিব লাগিব বাৰু ছাৰ ছাৰ গাড়ীখন লৈ গ'ল ছাৰ ছাৰ গাড়ীখন লৈ গৈছে ছাৰ ছাৰ গাড়ীখন লৈ গ'ল ছাৰ ছাৰ তাত মোৰ নেহা আছে ছাৰ 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 মোৰ যদি নেহাৰ কিবা এটা হয় নহয় ছাৰ চবকে মাৰি পেলাম একদম লৰচৰ নকৰি তেনেকুৱা কথা কৈছিলি এটা গুলিত লাও খোলা উৰাই দিম ঐ যা তাতে আৰু ইয়াত দুবাৰ নেদেখোঁ ঐ যা হাজৰিকা গাড়ী ব'লা আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে আৰে আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে হা অঁ ৰাজ ক ক'ত আছ তই মই কলেজত কিয় নেহা কলেজ গৈছেনে বাৰু তোৰ তাইৰ লগত কিবা কথা বতৰা হৈছেনে নাই অহা আজি দুদিনেই হ'ল তাই কলেজ অহা নাই ফোন কৰিলেও ৰিচিভ নকৰে মেছেজ দিলেও কোনো ৰিপ্লাই নাই আৰু তইয়োতো দুদিন ধৰি কলেজ অহা নাই ঐ তহঁতে কিবা লাগিলি নেকি কচোন নাই একো লগা নাই
সিদিনা বাৰ্থডে দিনাটো তহঁত একেলগে ফুৰিব গৈছিলি তাৰপিছত কি হ'ল কচোন মোক সেইবোৰ বহুত কথা দে মই তোক পাছত বুজাম তই জনাবিচোন তোৰ যদি নেহাৰ লগত কিবা কথা বতৰা হয় ঠিক আছে মই জনাম দে হেল্ল' ৰাজ ক'ত আছ তই নিহা কলেজ আহিছে আৰু কিমান মন মাৰি থকা দি আছে তই জলদি আহচোন অঁ 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 নেহা তোমাৰ কি হৈছে তুমি কিয় এনেকুৱা কৰি আছা তুমি এবাৰমান বুজিবলৈ চেষ্টা কৰিছানে মোৰ কথা না তুমি ফোনৰ ৰিপ্লাই দিছা না মেছেজৰ ৰিপ্লাই কি হৈছে নেহা তোমাৰ কোৱা এইকেইদিন মই কিমান কষ্টত আছোঁ এবাৰমান তুমি বুজিবলৈ চেষ্টা কৰিছানে তুমি চেষ্টা কৰিছিলা মোৰ কথা বুজিবলৈ নিজে বাচিবৰ কাৰণে মোৰ শৰীৰক তুমি বেলেগৰ হাতত গতাই দিব পৰা হলা সেইদিনা পুলিচজনে গাড়ী চাবি খোজোতেই তুমি দি দিলা নেহা তুমি এইবোৰ কি কৈ আছা একদম টাচ নকৰিবা মোক সেইদিনা পুলিচজনে গাড়ীখন নি নেহা পাহৰি যোৱা মোক নেহা সেই ৰাতি পুলিচজনক মই গাড়ী চাবিও দিয়া নাই আৰু গাড়ী লৈ যাবলৈও দিয়া নাই সিহঁতে জোৰ কৰি মোৰ পৰা চাবি লৈ গৈছিল আৰু আনজন পুলিচে মোৰ মূৰত পিষ্টল ৰাখি কৈছিল যদি মই অলপো লৰচৰ কৰোঁ নহয় চিধাই গুলি মাৰি দিব নেহা তুমি কোৱা সেই সময়ত মই কি কৰোঁ ৰাজ এইবোৰ তুমি সঁচাই কৈছানে অঁ নেহা সঁচাই তুমি সিহঁতক গাড়ী চাবি দিয়া নাছিলা নাই মই কোনো কাৰণত সিহঁতক গাড়ী চাবি দিয়া নাই সিহঁতে জোৰ কৰি মোৰ পৰা লৈছিল সিহঁতে তোমাক পিষ্টল দেখুৱাই ভয় খুৱাইছিল অঁ নেহা সিহঁতে পিষ্টল দেখুৱাই মোক দম দিছিল নেহা সেই ৰাতি কি হৈছিল কোৱা নেহা মোক কোৱা সেই ৰাতি কি হৈছিল সেই ৰাতি পুলিচজনে গাড়ীখন নি তুমি যদি মোক অলপমানো ভাল পোৱা তেতিয়াহ'লে সেই নৰপিশাচ কেইটাক জীয়াই নাৰাখিবা মাৰি পেলোৱা ৰাজ সিহঁতক মাৰি পেলোৱা বৰা ভাইটি কাক বিচাৰিছা SI প্ৰীতম বৰুৱা ক'ত সেয়া বান্দাতে ৰৈ আছে ছাৰ হা তেওঁ এনে SI প্ৰীতম বৰুৱা তেওঁৱে SI প্ৰীতম বৰুৱা বৰা কি চিন্তা কৰি আছে নাই
সেইদিনা ৰাতি মক্কেলটো তয়ে নাছিলি জানো পিছে গাড়ী কি হ'ল বাইকত যে আৰু তোৰ সেই আইটেমটো কি হ'ল আপোনালোক আচলতে পুলিচ নহয় ন মানে তই গম পালি আমাৰ বাই বিয়া হ'ল বল আমাক জেগাত থৈ আহ বল মই আহিছো এখন খোল চা সেইদিনা ৰাতি যি হ'ল হোৱাটোনো কোনে বাধা দিব পাৰে ঐ মই এইবোৰ নাখাওঁ কি কৈ আছিলো সেই ৰাতিৰ কথা সেইবোৰ পাহৰি যোৱা তোৰ কাৰণেও ভাল আৰু সেই ছোৱালীজনীৰ কাৰণেও ভাল তাই মোক এৰি দিছে তাই মোক এৰি দিব পাৰিছে যেতিয়া ময়ো তাইক এৰি দিব পাৰিম মই এইবোৰ কথা মই পাহৰি গৈছোঁ ছোৱালীবোৰ কি আজি আছে কাইলৈ না তোক মিছাকৈ ৰাতি ৰুমত কাৰ লগত কি কৰি আছে কোনে জানে সেইবাবেই কৈছো এই ছোৱালীৰ পাল্লাত পৰাটোৱেই বেয়া দেখিলি নহয় তোক কেনেকৈ এৰি থৈ গুচি গ'ল চালা খালি মালো ভাল নালাগে এই বিৰিয়ানী লৈ আহ যা কি আৰে বিৰিয়ানী লৈ আহ ওচৰতে পাবি যা এই মাল পেকিং হৈছেনে নাই হৈছে বছ ঐ হাত জলদি লগা ওকে বছ এই ৰাতিৰ ভিতৰতে মাল ডেলিভাৰী দিব লাগিব জলদি কৰ এয়া ঐ মাল আহিলা খা ঐ পিস্তল দেখি ভয় খাইছো নেকি বছ সিদিনা তাক পিষ্টল দি যিহে দম দিলো তাৰ যি কপনি বছ পেকিং হৈ গ'ল ঠিক আছে ৰাখি থ কি কৰ এইটো চলাই কেনেকৈ তোৰ দ্বাৰা এইবোৰ নহ'ব ৰাখি থ এনেকেই জানো লাও খোলা নোৰায় কি কৰিলে কৈ দিছোঁ চিধাই গুলিয়াই দিম মাৰ ইয়াক
কোৱা ইয়ালৈ মাতি আনিছিলা কিয় তুমি কৈছিলা নহয় নেহা সেই নৰপিশাচকেইটা জীয়াই থকালৈকে নেহাক পাহৰি যাবলৈ ৰাজে নেহাক পাহৰি যাব সেইটোতো সম্ভৱ নহয় তেতিয়াহ'লে সেই দুজনটো মৰিবই লাগিব সিহঁত দুজন আচলতে পুলিচ নহয় কি পুলিচ নহয় তেতিয়াহ'লে সিহঁত কোন নৰপিশাচ তুমিয়ে দেখোন কৈছিলা সিহঁত দুজন আৰু জীয়াই থকা নাই কেনেকৈ কি এইবোৰ যাতে আৰু তুমি প্ৰশ্ন নকৰা অঁ এই আঙঠিটো বহুত দিনৰ পৰা মোৰ হাততে আছিলে হাসি ৰখা মৰমবোৰো তোমাৰ সতে দিলো পাৰি তাতে তয়ো মনি থাকি কোনে মোৰ মাল জ্বলালে বিচাৰি আন তাক উপুতে সোমালাহি এপাহি ৰঙা ফুল হৈ মনৰে মাজত ৰাখিছো কত সপোন তোমাৰ আৰু মোৰ প্ৰেমৰ সপোন সাঁচি ৰখা মৰমবোৰো তোমাৰ সতে দিলো পাৰি তাতে